ৰাষ্ট্ৰীয় নেতৃবৃন্দ ৰাজ্যিক নেতৃবৃন্দ আমাক প্ৰাৰ্থী দি ৰাইজক নেতৃত্ব দিয়াৰ কাৰণে দায়িত্ব দিছে আৰু লগতে টিকেট ঘোষণা হোৱাৰ পাছত প্ৰথমখন নিৰ্বাচনী সভা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টি আমাৰ সন্মিলিত গণশক্তি ইয়াতে তাৰপাছত আমাৰ অসম গণ পৰিষদ UNBPO সকলোৱে লগ খাই ইয়াৰ পৰা এখেতক আদৰিবলৈ একদম উষ্ম আদৰণি জনাবলৈ আমি 10,000 মান মটৰচাইকেল ৰৈ আছোঁ। আমি আশা ৰাখিছোঁ আজি সফলভাৱে আমি গোটেই কাৰ্যসূচীটো ৰূপায়ণ কৰিব পাৰিম আৰু যিসকলে আহিব নোৱাৰিলে ঠায়ে ঠায়ে সকলো ঠাইতে নিজে ৰৈ আছে আদৰিবলৈ ৰৈ আছে আৰু মই ভাবোঁ যে ৰাইজৰ যি উৎসাহ উদ্দীপনা দেখিছোঁ মই ভাবোঁ যে বিপুল ভোটত আমি চাবলৈ গ'লে অসমৰ ভিতৰতে এটা ৰেকৰ্ড ভোট আমি পাই জয়যুক্ত হ'ম বুলি আশা ৰাখিছোঁ। হয়, আপুনি যোৱাবাৰতকৈ আপুনি কিমান বৃদ্ধি হ'ব বুলি ভাবিছে? বহুত বৃদ্ধি হ'ব এইবাৰ ভাৰতীয় জনতা পাৰ্টি সন্মিলিত গণশক্তি আপোনাৰ অসম গণ পৰিষদ UNBPO আৰু বিভিন্ন আমাৰ বাকী আমাৰ ভাতৃ সংগঠনসকল আছে আমাৰ সমৰ্থকসকল আছে আৰু যিখিনি তৃণমূল কৰ্মীৰ পৰা আৰম্ভ কৰি গাঁৱৰ ৰাইজৰ পৰা আৰম্ভ কৰি যিখিনি উৎসাহ দেখিছোঁ মই ভাবোঁ যে বহুত ভোটত জয়যুক্ত হ'ম। সমান্তৰালভাৱে এতিয়া গণশক্তি দলে এইখন অঞ্চলৰ উন্নয়ন বিচাৰিছে। গণশক্তিৰ এজেণ্ডা হ'ল উন্নয়ন আৰু ইয়াত থকা মানুহৰ সমন্বয় আৰু যোৱা 5 বছৰ বিজেপি নেতৃত্বাধীন গভৰ্ণমেণ্টে যিখিনি উন্নয়ন কৰিছে আৰু যিখিনি ৰাইজক সংগঠিত কৰি একতাবোধ দেখাই সমন্বয় যিখিনি দেখাইছে মই ভাবোঁ যে গণশক্তিয়ে আদৰণি জনাইছে আৰু গণশক্তিয়ে বৰঞ্চ মোক আগুৱাই দিছে এইখন বিজেপি চৰকাৰৰ ভিতৰত গৈ ৰাইজৰ উন্নয়নৰ কাম কাজ কৰাৰ কাৰণে গণশক্তি একদম শীৰ্ষস্থানীয় নেতাৰ পৰা আৰম্ভ কৰি গাঁও পৰ্যায়লৈ নেতাই সকলোৱে মোক আপোনাৰ আগুৱাই দিছে আৰু আদৰি লৈছে আমাৰ সিদ্ধান্তটোক। আমি যে গণশক্তিয়ে বিজেপিত জইন কৰি যে আমি কামবোৰ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ এটা আদৰি লৈছে আৰু মই ভাবোঁ যে ক'তো আপুনি দেখে গণশক্তিৰ ফ্লেগ লোৱা কোনো কৰ্মী বাহিনী কোনো নেতাক আপুনি এই গোটেই বিষয়টোত মই ভাবোঁ যে বিৰোধ মন্তব্য দিয়া আপুনি কেতিয়াও পৰিলক্ষিত নহ'ব। আপুনি যিহেতু প্ৰাৰ্থী যোৱা 5 বছৰ এইখন চৰকাৰৰ নেতৃত্বত যিখিনি কাম কাজ কৰিছোঁ সঁচা অৰ্থত আপোনালোকে যদি সমষ্টিটোত ঘূৰে বৰঞ্চ বগীবিল দলং উদ্ঘাটন হোৱাৰ পাছত দক্ষিণ পাৰৰ মানুহে উত্তৰ পাৰটোক ধেমাজি জিলাটো পিছপৰা জেগা বুলি ভাবিছিলে কিন্তু এতিয়া দক্ষিণ পাৰৰ মানুহে চাৰ্টিফিকেট দি আছে। আচৰিত হৈছে যে দক্ষিণ পাৰতকৈ বহু গুণে যাতায়াতেই হওক ৰাস্তা পদূলিয়েই হওক দলঙেই হওক অঞ্চলটোৰ আন্তঃগাঁথনিয়েই হওক সকলো দিশত উন্নয়ন হৈছে আৰু চাবলৈ গ'লে ভাৰত স্বাধীন হোৱাৰ পাছত জোনাই মহকুমাত এটা চিভিল হস্পিটেল 22 কোটি টকীয়া এটা চিভিল হস্পিটেল নিৰ্মাণ চলি আছে আৰু প্ৰথমবাৰ চাবলৈ গ'লে এটা ডাঙৰ মথাউৰি যিটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট জল সম্পদ বিভাগৰ মথাউৰি আমি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছোঁ আৰু গোটেই জোনাই মহকুমাক প্ৰটেকশ্যন কৰাৰ পৰিকল্পনা লৈ আমি আৰম্ভ কৰি দিছোঁ সোনকালে আৰু আমি আশা ৰাখিছোঁ ৰাস্তা পদূলি আপোনালোকে নিজে যদি জোনাই চহৰো যদি চাই ইমান সুন্দৰ হৈছে ৰাস্তাবোৰ ৰাইজে নিজে এপ্ৰিচিয়েট কৰিছে আৰু স্কুল আপোনাৰ কলেজ গোটেইখিনিত মই চাইছোঁ যে ইমান সুন্দৰভাৱে তাৰ ওপৰঞ্চি বহু যুগ ধৰি মাটিৰ ছাৰ্ভেবোৰ হোৱা নাছিলে। এইখন চৰকাৰে আপোনাৰ ডিজিটেল ছাৰ্ভে টীম 7টা টীম ইয়াত গোটেই জোনাই সমষ্টিত পঠায়। মই ভাবিছোঁ এবছৰৰ ভিতৰত যিমান আজি 70 বছৰ ছাৰ্ভে নোহোৱা জেগাবোৰ ছাৰ্ভে হয় মানুহৰ ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা আমি কৰিব পাৰিম। তাৰমানে এনেকুৱা ধৰণৰ সঁচা অৰ্থত বাকীখিনিতো মই নকওঁ বাকী আঁচনিৰ ক্ষেত্ৰত যেনেকৈ একেবাৰে সকলোতকৈ দুখীয়া মানুহজনকো স্পৰ্শ কৰা আঁচনি এইখন চৰকাৰে লৈছে আৰু ওপৰঞ্চি যিখিনি আপোনাৰ PMAY ঘৰ হৈছে এটা আমাৰ কংগ্ৰেছৰ দিনত IY ঘৰ বুলি ক'লে খুটা কেইটামান আছে টিং কেইটামান মাৰি থয় এতিয়া যিখিনি PMAY ঘৰ বনাইছে সঁচা অৰ্থত সুন্দৰ ঘৰ বনাইছে। মই ভাবোঁ যে এনেকুৱা বিষয়বোৰত মই ভাবোঁ যে জনগণ সঁচা অৰ্থত আমাক আঁকোৱালি লৈছে কাম কাজবোৰত আঁকোৱালি লৈছে আৰু মই ভাবোঁ যে এনেকুৱা কামবোৰ আগুৱাই নিয়াৰ কাৰণে আৰু যিখিনি বাকী কাম থাকি গৈছে যেনেকৈ জেলেমৰ ওপৰত এটা দলং আমি জেলেমৰ ওপৰত এটা দলং আমি নিৰ্মাণ কৰাৰ কথা ভাবি আছোঁ। তাৰপৰা এফালে চিমেণ্ট মুখত চাবলৈ গ'লে আমি এটা দলং নিৰ্মাণ ঘাই নদীৰ ওপৰত আৰু এটা দলং আৰু এই সমষ্টিত আপুনি যদি চাই ধেমাজিৰ পৰা সদৰৰ পৰা বগীবিললৈকে আপোনাৰ চাবলৈ গ'লে এটা শ্বৰ্টকাট জেলখানা হয় শ্বৰ্টকাট প্ৰথমবাৰ এই ভাৰত স্বাধীন হোৱাৰ পাছত মানুহে গাড়ী ঘোঁৰা চলাব পৰা অৱস্থা হৈছে। চ' এনেকুৱা ধৰণৰ সঁচাকৈ মানুহে নজৰত পৰা কাম হৈছে আৰু আশা ৰাখিছোঁ অহা দিনবোৰত এই কামবোৰ আগুৱাই নিয়াৰ কাৰণে জনগণে আমাক